নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই দশম শ্ৰেণী বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ। ইম্পৰ্টেণ্ট কুৱেশ্যন মানে ইয়াত কুৱেশ্যন আছে এটাই, কিন্তু ইয়াত কেইবাটাও কুৱেশ্যন সোমাই আছে। মই তোমালোকক সামৰি মানে এই চেপ্টাৰটোৰ ওপৰত এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি কৈছোঁ মই। আৰু এইটো যে নাহিব কোনো মানেই নাই, আহিলে এইটো চাই নাপাব দিব হা। কেইবাটাও কুৱেশ্যন সোমাই আছে যে। এতিয়া কথাটো হ'ল কি, ইয়াত উদ্ভিদৰ উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? এতিয়া পৰিবহণ তন্ত্ৰ মানে পৰিবহণ মানে কি হয়? উদ্ভিদৰ যিবিলাক বস্তু আছে বস্তুবিলাক পৰিবহণ কৰা। এতিয়া চোৱা, উদ্ভিদৰ কি কি বস্তুসমূহ প্ৰয়োজন আছে? উদ্ভিদক চোৱা, আমাৰ উদ্ভিদজোপাই খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কি লাগিব? খনিজ লৱণ আৰু পানী লাগিব। এইবিলাক শিপাইহে শুহে। এতিয়া সেই শিপাৰ পৰা যে আমাৰ খাদ্য প্ৰস্তুত হয় ক'ত? আকৌ পাততহে হয়। তেনেহ'লে পাতৰ শিপাৰ পৰা পাতলৈ পৰিবহণ কৰিবলৈ এটা প্ৰক্ৰিয়া চলিব লাগিবনে? সেই প্ৰক্ৰিয়াটোৰ কাৰণে কিছুমান অংগ গঠিত হৈ আছে। সেই অংগসমূহে ইহঁতক চালিত কৰে। একেদৰে যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে যি খাদ্য প্ৰস্তুত হ'ল, সেই খাদ্য প্ৰস্তুত প্ৰক্ৰিয়াটো আমাৰ উদ্ভিদজোপাৰ প্ৰত্যেকটো অংগলৈ, প্ৰত্যেকটো কোষলৈতো খাদ্য পৰিবাহিত হ'ব লাগিব। নতুবা পৰিবাহিত নহ'লে কি হ'ব? কোষসমূহটো ধ্বংস হ'ব, মৃত্যু হ'ব। সেইকাৰণে সেই উৎপাদিত দ্ৰব্যসমূহ পৰিবহণ হ'বৰ কাৰণেও কেইবাটাও বিশেষ অংগ থাকে। সেই অংগসমূহৰ কথা ইয়াত সুধিছে। আৰু কৈছে যে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবাহিত হয়। সেই অংগসমূহৰ মানে কাৰ্যসমূহ দিছে। কেনেকৈ পৰিবাহিত হয় সেনেকৈও সুধিব পাৰে। নতুবা জাইলেম আৰু ফ্লুৱেম যে পাইছে যে উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ জাইলেম আৰু ফ্লুৱেমৰ কাৰ্য কি কি সেনেকৈও সুধিব পাৰে। বুজিলা? সেই একেটাই কুৱেশ্যন বহুতখিনি সোমাই আছে। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণ বাষ্পমোচন প্ৰক্ৰিয়াই কি ভূমিকা কৰে? আকৌ বাষ্পমোচন মই পিছত কৈ যাম বাষ্পমোচননো কি। তোমালোকে সৰুতে পঢ়ি আহিছিলা বাষ্পমোচন মানে কি আছিলে। বাষ্পমোচন বাষ্প আকাৰে এৰি দিয়ে, আমি পিছত পঢ়িবলৈ পাম। এতিয়া কথা হ'ল কুৱেশ্যনটো সেইটোৱে কৈছে। ইয়াৰ ওপৰত আহিলে 4 বা 5 মাৰ্ক আহিব। আৰু দেখিছা এবাৰ কি হয়, চিলেবাছখন আমাৰ ৰিডিউচ কৰিলে, অৰ্থাৎ কমাই দিলে। কিন্তু আমাৰ এই চেপ্টাৰটো আকৌ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো গোটেইটো দিছে। বুজিলা? গোটেইটো দিয়াৰ ফলত কি হৈছে, নম্বৰ বঢ়াই দিছে। আগতে 6 বা 7 মাৰ্ক আছিলে, এতিয়া 2 মাৰ্ক হৈ থাকিলে। ফলত আমি প্ৰত্যেকটো এই কুৱেশ্যনটো, এই চেপ্টাৰটো গুৰুত্ব সহকাৰে লোৱাটো অতি দৰকাৰী। আৰু ইয়াত ছবি আহিব পাৰে, বিভিন্ন অংগ প্ৰত্যেকটো ইয়াত মানে লং কুৱেশ্যন। মই ভিডিঅ'ত দুটামান দিয়া আছে এই চেপ্টাৰৰ ওপৰত। এটা তোমালোকৰ খাদ্য নলীৰ বিভিন্ন কাৰ্যসমূহটো মষ্ট ইম্পৰ্টেণ্ট দিলোঁ, সেইটো 5 মাৰ্কৰ ভিতৰত আহিব পাৰে। আৰু এইটো কুৱেশ্যন আৰু দুটামান মই দিম, নেফ্ৰনৰ কাৰ্যটো দিম, আৰু কি হ'ব হৃদযন্ত্ৰৰ কাৰ্যবিলাক দিম। তোমালোকে সেইকেইটা কুৱেশ্যনৰ ভিতৰত মই যিকেইটা দিছিলোঁ সেইকেইটাৰ ভিতৰত পঢ়ি যোৱা। তাৰ ভিতৰতে এটাতো আহিবই কম্পালচৰি, এটা বা দুটা আহিব, কমন পৰিব। এতিয়া আমি কুৱেশ্যন এনচাৰটো কৰিবলৈ যাওঁ। তোমালোকে চোৱাচোন যে উদ্ভিদৰ পৰিবহণ তন্ত্ৰই পাতৰ পৰা সঞ্চিত শক্তি আৰু শিপাৰ পৰা প্ৰয়োজনীয় কেঁচা সামগ্ৰী সৰবৰাহ কৰে। হয় নহয়? আমাৰ খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে এই দুইটা কাম স্বতন্ত্ৰভাৱে সংবহন নলিকাৰে গঠন আৰু পৰিচালনা কৰে। সংবহন নলিকা দেই। পৰিবহণ তন্ত্ৰটো প্ৰধানকৈ জাইলেম হ'ল কি? জাইলেম কলা ট্ৰেক্ৰাইট নলিকা, জাইলেম পেৰেনকাইমা আৰু জাইলেম তন্তুৰ দ্বাৰা গঠিত। নেক্সট আহিলে ফ্লুৱেম কলা চালনী নলিকা, সংগীকোষ, ফ্লুৱেম পেৰেনকাইমাৰ দ্বাৰা গঠিত। বিশেষকৈ আমি যদি তোমালোকে জাইলেম আৰু ফ্লুৱেম কলাৰে গঠিত বুলি লিখিলেও হ'ব, কিন্তু জাইলেম কলা কিহেৰে গঠিত বুলি ক'লে আমি এইখিনি কথা লিখিম, আৰু ফ্লুৱেম কিহেৰে গঠিত বুলি ক'লে এইখিনি কথা লিখিম। বুজি পালানে? আমি এতিয়া জাইলেমৰ আৰু ফ্লুৱেমৰ কাৰ্য চাওঁ। এতিয়া আহিলে পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয় বা জাইলেমৰ কাৰ্য। তেতিয়াহ'লে জাইলেমে কি কৰে? আমাৰ উদ্ভিদৰ বাবে পানী আৰু খনিজ লৱণ পৰিবহণ কৰে। ক'ৰ পৰা? মাটিৰ শিপাৰ পৰা একদম পাতলৈকে। এতিয়া কথা হ'ল কি, কেনেকৈ শোষণ কৰে? এতিয়া কথা হ'ল কি, যে চুলি শিপাত কি থাকে, যে চুলি শিপা অংশই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰে। চুলি শিপাই দেই। এতিয়া সেই চুলি শিপাবোৰে মাটিৰ কণিকাবোৰৰ মাজত থকা কৈছিক পানী, মানে মাটিৰ ফাকে কি হয়, চুলি শিপাবিলাক কি হয়, একদম ফাকে সেই চুলি শিপাবোৰ মানে যায়। ফলত কি হয়, মাটিৰ ফাকত থকা পানীবোৰ শোষণ কৰে। আৰু শোষণ কৰেহে কৰে, তাৰ লগতে কি হয়, আয়নবিলাক মাটিত প্ৰয়োজনীয় কি হয়, আয়নবিলাক কি কৰে, শোষণ কৰে। এইটো আকৌ আয়নবিলাক মানে কোষবিলাকৰ চুলি শিপাৰ কোষে নিজৰ শক্তি প্ৰয়োগ কৰি আয়নবিলাক শোষণ কৰে। ফলত কি হৈ যায় আকৌ, শোষণ কৰাৰ ফলত জানানে,
ইয়ে শিপা আৰু মাটিৰ শিপাৰ কি আছিলে শিপা আৰু মাটিৰ মাজত থকা আয়নৰ গাঢ়তাৰ তাৰতম্য সৃষ্টি কৰে। মানে কি হৈছে শুহাৰ ফলত কি হৈ যায় এনেকৈ শিপাই আয়নবিলাক গ্ৰহণ কৰাৰ ফলত কি হৈ যায় আয়ন সেই শিপাৰ কোষবিলাকৰ মাজত সেই আয়নৰ গাঢ়তাটো মানে বৃদ্ধি হৈ পৰে। ফলত কি হৈ পৰে আৰু মাটি আৰু কোষৰ মাজত কি গাঢ়তা মানে সেই আয়নবিলাক থকাৰ গাঢ়তা মানে গাঢ়তাটো সৃষ্টি কৰে। সেয়েহে এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই কি কৰে মাটিৰ পৰা পানী শোষণ কৰিবলগীয়া হয়। তেতিয়াহ'লে শোষণ কেলে পানী আকৌ ডাইৰেক্ট শোষণ মানে পানীয়ে শিপাই পটকৈ শোষণ নকৰে। শিপাই প্ৰথমতে শোষণ কৰি লয় কি আয়নবিলাক নিজৰ শক্তি ATPৰ পৰা সেই শক্তি শোষণ কৰি মানে ATPৰ পৰা শক্তি প্ৰয়োগ কৰি মানে সেই আয়নবিলাক গ্ৰহণ কৰে। আয়নবিলাক গ্ৰহণ কৰাৰ ফলত কি হৈ যায় কোষবিলাকৰ মাজত মাটিত থকা আয়নৰ গাঢ়তা আৰু কোষৰ ভিতৰত থকা আয়নৰ গাঢ়তাৰ মাজত এটা পাৰ্থক্য ঘটে আৰু এই পাৰ্থক্যটো কি ফিল আপ কৰিব লাগিব নহয়। পাৰ্থক্য হৈ থাকিলে মানে আনষ্টেবল হ'ব নোৱাৰে। ফলত কি হৈ যায় সেই শিপাই আকৌ পুনৰ মাটিৰ পৰা পানী শোষণ কৰিবলগীয়া হয়। মানে সেই পাৰ্থক্যটো দূৰ কৰিবৰ কাৰণে পানী শোষণ কৰিবলগীয়া হয়। তেতিয়াহ'লে কি বুজিলা আগতীয়াকৈ শিপাই আয়নবিলাক গ্ৰহণ কৰি লৈ পিনে তাৰপিছতহে কি কৰে পানী গ্ৰহণ কৰে। বুজি পালা? সেই গ্ৰহণ কৰাৰ ফলত কি হ'ব সেই তাৰতম্য দূৰ হ'ব। তাৰপিছত এতিয়া আমি কি কৰে চাওঁচোন। এতিয়া সেই পানীখিনি যিখিনি পানী আৰু খনিজ লৱণ শুহিলে সেইখিনি পানী মানে এটা কোষৰ পৰা আনটো কোষলৈ এতিয়া প্ৰবাহিত হ'ব। এতিয়া আনটো কোষৰ পৰা কেনেকৈ প্ৰবাহিত হ'ব সেইটো আকৌ এতিয়া আশ্ৰিত প্ৰক্ৰিয়া। আশ্ৰিত আশ্ৰিত তাক ইংৰাজীত কোৱা হয় অছম'চিছ। বুজিলা নহয়? সেই অছম'চিছ প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰে সেই এটা কোষৰ পৰা আনটো কোষলৈ যায়। এইটো কেনেকৈ যায় আকৌ মানে কোনো এটা অঞ্চলত যদি কোনো এটা কোষত কি আছিলে তাৰ গাঢ়তাটো কম আছে তেনেহ'লে এই প্ৰথম কোষটোত কি গাঢ়তাটো বেছি আছে। সেইটো কি হয় আমাক কোষৰ কি আছিলে আমাক এই কোষটো আৱৰি থকা আৱৰণখনৰ মাজেদি কি হয় সৰকি পিনে কি হয় আশ্ৰিত প্ৰক্ৰিয়াৰে উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ কি হয় প্ৰবাহিত হয়। সেই প্ৰক্ৰিয়াটো হ'ল কি আশ্ৰিত প্ৰক্ৰিয়া। আমিতো 9ৰ পৰা শিকি আহিছিলোঁ সেই কথাকেই আমি ইয়াত পঢ়িছোঁ এতিয়া হ'বনে? আৰু সেইবিলাক যিখিনি শুহিলে এটা কোষৰ পৰা আনটো গৈ এটা সময়ত কি হয় জাইলেম নলিকাডাল পায়গৈ আৰু জাইলেম নলিকাত পৰি লগে লগে কি হৈ পৰে জাইলেম নলিকাত এটা কি হয় ঢৌ টাইপৰ মানে এটা স্তম্ভ সৃষ্টি কৰি পিনে কি কৰে তাৰ মাজেদি পাতলৈকে কি হয় পানী পৰিবহণ আৰু খনিজ লৱণ পৰিবহণ হয়। এতিয়া আহিলে ফ্লোৱেম কলাৰ কাৰ্য। এতিয়া চোৱা জাইলেম কলাই কি যোগান ধৰিলে শিপাৰ পৰা পানী আৰু খনিজ লৱণ যোগান ধৰিলে। এতিয়া আকৌ সেই যোগান ধৰাৰ ফলত তাৰপিছত কি হ'ল খাদ্য প্ৰস্তুত হ'ল সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে হয় নহয় প্ৰক্ৰিয়াৰে কি হয় খাদ্য প্ৰস্তুত কৰিলে আৰু উৎপাদিত হোৱা খাদ্যখিনি এতিয়া আকৌ বাকীবোৰ কোষলৈ পৰিবহণ কৰিব লাগিব। সেইবিলাক কোনে কৰিব ফ্লোৱেম কলাই কৰিব। এতিয়া চোৱা কি কৈছে আমাক যে ফ্লোৱেম কলাৰ কাৰ্য বা খাদ্য পৰিবহণ পাতত প্ৰস্তুত হোৱা খাদ্য ফ্লোৱেম কলাৰ মাজেদি সকলোবিলাক কোষলৈ স্থানান্তৰিত হয় আৰু এই খাদ্য সংক্ৰমণ হওঁতে প্ৰথমতে কি হয় শক্তি ব্যয় কৰিবলগীয়া হয়। বুজি পালা নাই? প্ৰথমতে আমি খাদ্যখিনি ল'ব লাগিব নহয় তেতিয়া শক্তি ব্যয় কৰিবলগীয়া হয়। আৰু এই শক্তি কোনে যোগান ধৰে ATPত যোগান ধৰে হয় নহয়? ফ্লোৱেম কলাত খাদ্যৰ প্ৰৱেশ ঘটাৰ ফলত ইয়াত কোষৰসৰ ঘনত্ব বৃদ্ধি পায়। যিমানে মানে তুমি খাদ্য খাবা তেতিয়া কি হৈ যায় কোষৰসৰ ঘনত্বটো বৃদ্ধি হয় আৰু কোষৰসৰ ঘনত্ব বৃদ্ধি হ'লে কি হ'ব তাত আকৃতি চাপৰ বৃদ্ধি হ'ব আৰু আকৃতি চাপৰ বৃদ্ধিয়ে কি কৰিব ফ্লোৱেম কলাৰ ভিতৰলৈ কি হয় পানী চলাচল হ'ব আৰু পানী চলাচল হ'লে কি হ'ব আকৌ কোষটো ফুলি উঠিব স্ফীত মানে ফুলি উঠি পৰিব। তাৰ ফলত সৃষ্টি হোৱা এই স্ফীত চাপে কোষৰ কম চাপযুক্ত কোষবোৰলৈ খাদ্য স্থানান্তৰ হ'ব। পূৰা টাইট হৈ যাব যেতিয়া টাইট হৈ যোৱাৰ পিছত কি হ'ব তাৰ পৰা নধৰে আৰু তাৰ পৰা ক'লৈ যাবগৈ নেক্সট কোষলৈ পৰিবহণ হ'ব আকৃতি প্ৰক্ৰিয়াৰে। আকৌ সেইটো আকৌ ফিট হৈ পিনে আকৌ নেক্সট কোষলৈ যাব সেনেকৈ পৰিবহণ। ধৰি লোৱা এনেকৈ 3টামান গাঁত আছে এটা গাঁত যেনেকৈ ভৰ্তি হৈ পানী নেক্সট গাঁতটো ভৰেগৈ আকৌ নেক্সট গাঁতটো ভৰ্তি হোৱাৰ পিছত নেক্সট গাঁতটো ফুল হয় সেনেকৈ মানে স্পীড হৈ পিনে হৈ মানে এটা কোষৰ পৰা আনটো কোষলৈ স্থানান্তৰিত হ'ব খাদ্য। তেনেহ'লে বুজি পালানে? যেতিয়া যিমানেই মানে খাদ্য খাবা সিমানে কোষৰসৰ ঘনত্ব বৃদ্ধি পাব আৰু কোষৰসৰ ঘনত্বৰ ফলত কি হৈ যাব আকৃতিৰ চাপ বৃদ্ধি পাব। সেই আকৃতিৰ চাপে কি কৰিব তাৰ পৰা পানী সোমাই যাব গম পাইছা? পানী সোমোৱাৰ পিছত কোষটো কি কৰিব স্পীড কৰি পেলাব আৰু স্পীড চাপে কি কৰিব বাকীবোৰ কোষলৈ অট'মেটিক খাদ্য বস্তু কি কৰিব পৰিবহণ কৰাব। তেনেহ'লে দেখিলানে কিমান বুজো? তেতিয়া মই কুৱেশ্যনটোত মই ফ্লোৱেম কলাৰ কাৰ্য বুলি লিখি দিয়া নাই কিন্তু তোমালোকৰ পৰীক্ষাত এনেকৈ আহিব পাৰে যে জাইলেম আৰু ফ্লোৱেম কলাৰ কাৰ্য লিখা।
সেইলৈ আহিব পাৰে। তেতিয়া জাইলেমে খাদ্য কি কৰে, খনিজ লৱণ পানী পৰিবহণ কৰে আৰু ফ্লুৱেমে কি উৎপাদিত খাদ্যবিলাক বিভিন্ন কলা কৌশলে পৰিবহণ কৰে, হয় নহয়? তাৰ সম্পূৰ্ণ অলপ বিপৰীত। মানে প্ৰথমতে জাইলেমে খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কৰে, কিন্তু আকৌ ফ্লুৱেমে আকৌ বাকীবোৰ কৌশলে নিয়ে, উৎপাদিত দ্ৰব্য খাদ্য বাকীবোৰ কলা কৌশলে নিয়ে। তেতিয়াহ'লে আমি ভালকৈ বুজি পালানে? নেক্সট আমি কি কুৱেশ্যন চাওঁচোন। এতিয়া আহিলে বাষ্পমোচন, কেনেকৈ যে খাদ্যবস্তু পৰিবহণত বা পানী আৰু খনিজ লৱণৰ পৰিবহণত কি ভূমিকানো, সেই কথা আমি ইয়াত পঢ়িবলৈ যাওঁতে প্ৰথমতে আমি জানি ল'ব লাগিব কি বাষ্পমোচন কি। বাষ্পমোচন হ'ল উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী পত্ৰৰন্ধ বাষ্প আকাৰে এৰি দিয়া প্ৰক্ৰিয়াটোক কি কোৱা হয়? বাষ্পমোচন। এতিয়া চোৱা কি হয়, শিপাৰে যিমানেই পানী বেছিকৈ শোষণ কৰিব গছজোপাৰ কাৰণে সিমানেই ভাল। মানে আমি যে গছজোপাৰ তলত ৰুই থাকিলে যে আমি শীতল লাগে, ঠাণ্ডা লাগে, ইয়াৰ মেইন কাৰণটো হ'ল বাষ্পমোচন। কি হয়, সেই বাষ্পমোচনে শিপাই কেতিয়াবা কিবা কাৰণত খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কি হয়, জোখতকৈ অধিক মানে কি হয় পানী শোষণ কৰে। এতিয়া সেই পানীখিনি কি হয়, জাইলেমেটো ওপৰলৈ আনি থাকোঁতে কি হ'ব, যেতিয়া নেকি পাতে খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে প্ৰয়োজনীয় পানীখিনি ল'ব, তাৰপিছততো বাকীখিনি পানী কি হ'ব, থাকি যাব। সেই পানীখিনি কি হয়, পাতে বাষ্পকাৰে বায়ুত এৰি দিয়ে, আৰু সেই এৰি দিয়াৰ ফলত কি হয়, আমাৰ গছৰ তলজোপা কি হয়, আমাৰ গছৰ তলত ঠাণ্ডা লাগে। বুজি পাইছা নাই? সেইটোৱে কথা। বাষ্পমোচন প্ৰক্ৰিয়া হ'ল কি, গছে অতিৰিক্ত পানীভাগ বাষ্প আকাৰে এৰি দিয়া প্ৰক্ৰিয়াটো হ'ল কি বাষ্পমোচন। এতিয়া বাষ্পমোচনেনো কেনেকৈ এই জাইলেমৰ যে খনিজ লৱণৰ পৰিবহণত সহায় কৰে, সেই কথা বা ভূমিকা কি, সেই কথা আমি বুজিব লাগিব। আৰু মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে কৈছোঁ নহয়, এই কুৱেশ্যনটো যদি নাজানা কেনেবাকৈ, তেতিয়াহ'লে আমাৰ নিজৰ কাৰণে গোটেই হোল লাইফৰ কাৰণে প্ৰব্লেম হ'ব। ধৰি লোৱা এজোপা উদ্ভিদে কেনেকৈনো জীয়াই থাকে, কেনেকৈ খাদ্য পৰিবহণ কৰে, এইবিলাক কথা আমি জানিব নালাগিব নেকি বাৰু? সেইকাৰণে নিজৰ আমাৰ লাইফৰ কাৰণে পঢ়াবলৈ ভাবিলোঁ। হ'ব, আমি এতিয়া কেনেকৈ কি কৰেনো আমি সেইটো কথা চাওঁ। এতিয়া বাষ্পমোচনৰ ভূমিকা হ'ল যে পাতৰ বাষ্প কোষবোৰে, চাবা দেই, পানীৰ অণুবিলাক বাষ্প আকাৰে এৰি দিয়াৰ ফলত, মানে পানীৰ অণুবিলাক কি হয়, বাষ্প আকাৰে এৰি দিয়ে, ফলত পাতত থকা কি হয়, পাতত এটা শোষণ বলৰ সৃষ্টি হয়। যেতিয়া নেকি এৰি দিয়াৰ ফলত কি হ'ব, তাত মানে সেই পত্ৰৰন্ধ্ৰত কি হ'ব, পত্ৰৰন্ধ্ৰ সেইটো অঞ্চলত কি হয়, স্পেচটো কমি যাবনে? সেই স্পেচটো কমি যোৱাৰ ফলত কি হ'ব, আকৌ সেই স্পেচটো ফিল আপ কৰিবৰ কাৰণে আকৌ তলৰ পৰা আকৌ পানী আহিব নাই? ধৰি লোৱা আমাৰ এখন দৰ্জাৰ সীমাটো হ'ল কি পত্ৰৰন্ধ্ৰটো, সেই পত্ৰৰন্ধ্ৰৰ পৰা এটোপাল পানী ওলাই গ'লগৈ, তেতিয়াহ'লে সেইডোখৰ স্পেচ খালী হৈ গ'লনে? স্পেচ হৈ যোৱাৰ ফলত আকৌ সেইডোখৰটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰিবলৈ আকৌ পৰৱৰ্তী পানী টোপালটো আহিব, মানে কি শিপাৰ জাইলেমৰ পৰা আহি যাব। কি হ'ব, আমাৰ সেনেকৈ এটা লাইন লাগিব, মানে বাষ্প আকাৰে এৰি গৈ থাকিব, আকৌ পানী আহি থাকিব, গৈ থাকিব, পানী আহি থাকিব, সেনেকৈ এটা কি হয়, এটা শোষণ বলৰ সৃষ্টি হয়। আৰু ইয়াৰ বাবেই শিপাত থকা জাইলেম পানী শোষণ কৰিবলৈ বাধ্য হৈ পৰে। তেতিয়াহ'লে সেই যে পানীৰ অভাৱ হৈ যায়, পত্ৰৰন্ধ্ৰ সেইটুকুৰাৰ পাতত কি হৈ যায়, পানীৰ অভাৱ হৈ যায়, কাৰণ কেলৈ, সেইটো বাষ্প আকাৰে এৰি আছে, তেতিয়াহ'লে পাতত কি হৈ যায়, পানীৰ অভাৱ হৈ যায়নে? পানীৰ অভাৱ হ'লে সেইটো খালী ঠাই পূৰাবৰ কাৰণে কি হয়, পুনৰ শিপাই কি হয়, জাইলেম নলিকাৰে দ্বাৰা কি হয়, পানী শোষণ কৰিবলৈ আৰম্ভ কৰে। সেইটোৱে কথা, যে ফলত শোষণ বলৰ সৃষ্টি হয়, আৰু ইয়াৰ বাবেই শিপাত থকা জাইলেমে পানী শোষণ কৰিবলৈ বাধ্য হৈ পানীৰ লগতে তাত থকা আকৌ দ্ৰৱীভূত হৈ থকা খনিজ লৱণবিলাক শোষণ কৰিবলগীয়া হয়, হয় নহয়? কাৰণ পানীটো আমি ছেপাৰেট কৰিব নোৱাৰে, খনিজ লৱণবোৰ শোষণ কৰি শিপাৰ পৰা পাতলৈ ঊৰ্ধ্বমুখী গতি লাভ কৰায়। তেতিয়াহ'লে বাষ্পমোচন কিমান ডাঙৰ ভূমিকা দেখিলানে? বাষ্পমোচন প্ৰক্ৰিয়া মানে হ'ল কি, পাতে বাষ্প আকাৰে পানীভাগ, শিপাই শুহি লোৱা পানীভাগ এৰি দিয়ে। কিন্তু সেই এৰি দিয়াৰ ফলত কি হ'ব, মানে এইফালৰ পৰা পাতৰ পৰা পানীখিনি বাষ্প আকাৰ বাহিৰলৈ গৈ আছে, আকৌ সেই পাতত থকা খালী ঠাই পূৰাবলৈ আকৌ শিপাই পানী শোষণ কৰি আছে। তেনেহ'লে এটা কি শোষণ কৰা ক্ষমতাটা বৃদ্ধি পালে নাই? মানে পানী মানে তুমি খাই আছা, শুকাই গৈ আছে, মানে পাতৰৰন্ধ্ৰই উলিয়াই দি আছে, পানী তাত শুকাই গৈ আছে, আকৌ সি পৰৱৰ্তী শোষণ কৰিছে,
তাৰ শিপাই আকৌ একদম সেই খালি ঠাই পূৰা হ'বৰ কাৰণে আকৌ মাটিৰ পৰা পানী শোষণ কৰিবলগীয়া হৈছে। তেতিয়াহ'লে বুজি পালা নাই, এটা প্ৰচেছ একদম মানে কি হৈছে কণ্টিনিউৱাছ প্ৰচেছ চলি আছে। তাৰ ফলতেই কি হয় যে এটা ডাঙৰ এটা কি হয় ঊৰ্ধ্বমুখী পানীয়ে ঊৰ্ধ্বমুখী গতি কৰে। এতিয়া পানীয়ে ঊৰ্ধ্বমুখী গতি কৰাৰ মেইন কাৰণটো এইটোৱেই। আৰু বাষ্পকৰণে কি হয় গছজোপাৰ তলত গছজোপা কি কৰে আমাক শীতল কৰি ৰাখে। এই কথাও লিখি দিব পাৰিবা। তেতিয়াহ'লে বুজি পালোঁনে? তেতিয়াহ'লে বাষ্পমোচনৰ ভূমিকা বৰ ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো যে মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাবা পৰীক্ষাত আহিবই। আৰু তোমালোকে মই আৰু ভিডিঅ' দিম, তোমালোকে চাবা, তোমালোকে মৰম দিলে আৰু কৰিবলৈতো ভাল লাগিব, হয় নহয়? আৰু কি হ'ব ইয়াৰ ওপৰত মই ভাল একদম বাছি কুৱেশ্যন কিছুমান মই লিখিছোঁ। মোৰ আগৰ ভিডিঅ'বিলাক চাই ল'বা, প্লে'লিষ্টত যাবা, মই বা লিংকবিলাক দি দিছোঁ। আৰু নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰি থ'বা, নতুন ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিবা। মুঠৰ ওপৰত কি হ'ব লাগে, তোমালোকে আগবাঢ়ি যাব লাগে। আৰু তোমালোকে আগবাঢ়ি যাব কাৰণে আমাকো আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে, হয় নাই? থেংক ইউ। তেতিয়াহ'লে আমি নেক্সট ভিডিঅ' দিম, তোমালোকে এই ভিডিঅ'টো চাই কমেণ্ট কৰিবা দেই। থেংক ইউ।